নমস্কাৰ। আজিৰ দেওবৰীয়া গ্ৰন্থপাঠত পাঠ কৰিবলৈ ওলাইছোঁ হোমেন বৰগোহাঞিৰ দ্বাৰা লিখিত এখনি উপন্যাস মৎস্যগন্ধাৰ কিছু অংশ। গৰৈমাৰী গাঁৱৰ তিৰোতাবোৰে এদিন ৰাতিপুৱা পানী আনিবলৈ নৈ ঘাটলৈ গৈ দেখিলে ৫-৬ বছৰীয়া ল'ৰা এটাৰ মৰাশ নৈত ভাহি আহিছে। পানী লৈ হায়ৈ বিয়ৈ গৈ ঘৰলৈ ঘূৰি আহি সিহঁতে মতা মানুহবোৰক খবৰ দিলে। ঘটনাটোৰ গুৰি কথা জানিবলৈ বেছি পৰ অপেক্ষা কৰিব লগা নহ'ল। অলপ সময়ৰ পিছতেই মানুহৰ মুখ বাগৰি বাগৰি বাতৰি আহিল যে উজনিৰ সাতোলাচুক মিৰিগাঁও, বৰগাঁও, গগৈচুক আৰু ঘিলাগুৰি গাঁৱত হাইজা মহামাৰী আৰম্ভ হৈছে। এদিন এৰাতিৰ ভিতৰতে এসমান মানুহ মৰি শেষ হৈছে। মৰা পৰিবলৈ মানুহ আৰু সময়ৰ অভাৱত সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মৰাশ মানুহে মহঘুলি নৈত উটুৱাই দিছে। গৰৈমাৰী গাঁৱৰ পৰা পূবলৈ ডাঙৰ পথাৰখন পাৰ হৈ ঘিলাগুৰি গাঁও। তাৰ মানে হাইজা আহি গৰৈমাৰী পাবলৈ আৰু বেছি সময় নাই। মাত্ৰ ৩ বছৰৰ আগতে হৈ যোৱা হাইজা মহামাৰীৰ স্মৃতি মানুহবোৰৰ মনত কেঁচা দগদগীয়া ঘাঁৰ দৰে জীৱন্ত হৈয়ে আছিল। সেই বছৰ ল'ৰা বুঢ়া মতা মাইকী মিলি গৰৈমাৰী গাঁৱৰ ৩০টা মানুহ সিফলীয়া হৈছিল। মৃত্যুৰ মৰ কামোৰৰ দাগ এতিয়াও ঘৰে ঘৰে লাগিয়ে আছে। এক ভয়ংকৰ আতংকই গোটেই গাঁওখনৰ টেটু চেপি ধৰিলে। কাৰণ বহু যুগৰ অভিজ্ঞতাৰ পৰা সিহঁতে এই কথা জানে যে হাইজা গোসাঁনীৰ সন্মুখত স্বয়ং শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰো অসহায়। দুপৰীয়া নৈত গা ধুবলৈ গৈ গৰৈমাৰী গাঁৱৰ মানুহে মহঘলিত আৰু কেইবাটাও মৰাশ উটি অহা আৱিষ্কাৰ কৰিলে। মৰাশকেইটা উটি গৈ চকুৰে নমনা হোৱালৈকে সিহঁতে অপেক্ষা কৰিলে। তাৰ পিছত সেই নৈত গা ধুই আৰু খাবৰ কাৰণে কলহ ভৰাই পানী লৈ সিহঁত ঘৰলৈ উভতিল। সেই সময়ত কাঢ়িগাঁৱৰ পুৰণমল জৈন মহাজনৰ ঘৰুৱা পকানাদটোৰ বাহিৰে চাৰিওফালে 10 মাইল দূৰলৈকে দ্বিতীয় এটা পকানাদ নাছিল। দুপৰীয়া মানুহবোৰে ভাত খাই শেষ কৰিবলৈ নেপালেই। ইতিমধ্যে খবৰ প্ৰচাৰ হৈ গ'ল যে গাঁওবুঢ়াৰ নিজৰ ঘৰতে নাতিনীয়েকজনীৰ তেজবমি আৰম্ভ হৈছে। আতংকত গোটেই গাঁওখনেই যেন একে সময়তে উশাহ বন্ধ হৈ কৰি স্তব্ধ হৈ ৰ'ল। ঘৰে ঘৰে মানুহবোৰে ইজনে সিজনলৈ, গিৰিয়েকে ঘৈণীয়েকলৈ, মাক বাপেকে ল'ৰা ছোৱালীলৈ ঘনে ঘনে কৰোণভাৱে চাবলৈ ধৰিলে, যেন জীৱনত এয়ে তেওঁলোকৰ শেষ দেখা দেখি। গাঁৱৰ বুঢ়া মেথাসকলে নিজৰ ভিতৰতে পৰামৰ্শ কৰি আবেলি পৰলৈ নামঘৰত নাম কীৰ্তন পাতিলে। নাম কীৰ্তন চলি থাকোঁতেই খবৰ আহিল যে ইতিমধ্যে 3টা ল'ৰা ছোৱালীক পুতিবলৈ নিব লগা অৱস্থা হ'লেই। নাম কীৰ্তনৰ মাজৰ পৰাই কেইজনমান ডেকা মৰা পুতিবলৈ বুলি উঠি যাব লগা হ'ল। প্ৰায় এসপ্তাহ কাল ধৰি গৰৈমাৰী গাঁৱত হাইজাৰ তাণ্ডৱ চলিল। এসপ্তাহৰ ভিতৰতে গাঁওখনৰ জনসংখ্যা 1/3 হ্ৰাস পালে। গাঁৱৰ মুঠ 226 জন মানুহৰ ভিতৰত 72 জনেই মৰিশালীত ঠাই ল'লেগৈ। হাইজাৰ বিদায়ৰ পিছত গৰৈমাৰী গাঁৱলৈ মহা শ্মশানৰ নীৰৱতা নামি আহিল। কোন গ'ল কোন থাকিল তাৰ হিচাপ আৰম্ভ হ'ল। দুৰ্যোধনৰ ঘৰত থাকিল কেৱল ঘৈণীয়েক মেমেৰী আৰু জীয়েক 2জনী। দুৰ্যোধনে নিজে পুতেক 2টাক লগত লৈ পৃথিৱীৰ পৰা বিদায় ল'লে।